হেল্ল' এভৰিৱান, নমস্কাৰ। জিয়াজিন্তি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পটলৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আপোনালোকে যদি এতিয়ালৈ এনেকৈ বনাই পোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাবচোন। এতিয়া পটলকেইটা এনেকৈ বাকলিটো অলপ ৰুকি লৈছোঁ। লৈ কিনে এতিয়া মই এইকেইটা সৰু সৰুকৈ কাটি ল'ম। এইখিনি মই এনেকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ। পটলখিনি মেৰিনেট কৰি ল'ম। নিমখ দিছোঁ সোৱাদ অনুযায়ী, অলপ ৰং গুড়া, আৰু চামুচ জিৰা। এইখিনি মই এতিয়া মেৰিনেট কৰি ল'ম। কৰিছোঁ এই ডাঙৰ চামুচখনৰে 2 চামুচ বেচন। আকৌ এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই এইখিনি 15 মিনিটমান এনেকৈ ৰাখি দিম। মই ইফালে কেৰাহীটো পাতি দিছোঁ আৰু এইফালে 2টা কেৰাহী একেলগে পাতি দিছোঁ। এতিয়া মই ইয়াতে অকণমান তেল দিছোঁ আৰু এইফালে এইটোতো অকণমান তেল দিছোঁ। এতিয়া মই ইয়াতে এই মেৰিনেট কৰি থৈ দিয়া পটলখিনি ফ্ৰাই কৰি ল'ম। আৰু এইফালে মই 2টা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। এইখিনি ইয়াতে বহাই দিছোঁ। এতিয়া এইফালে এইখিনি ফ্ৰাই হৈ থাকিব। পিঁয়াজখিনি ফ্ৰাই হৈ আছে আৰু এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে মিক্সিত পিচি থোৱা বিলাহীখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই উতলা হ'লে বাদ চাম আৰু এইখিনি ভালদৰে এতিয়া ফ্ৰাই হ'ব দিম। আৰু এইফালে মোৰ পটলখিনি ফ্ৰাই হৈ আছে। আৰু এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিছোঁ মছলাখিনিত। নিমখটো দিয়াই আছিলে, অকণমান নিমখ ইয়াতে মই এতিয়া দি দিম। সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু ইয়াতে আপোনালোকে জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই জলকীয়া ব্যৱহাৰ নকৰোঁ, যিহেতু মোৰ মাইনা খাব, সেইটো কাৰণে। আৰু মই ইয়াতে এতিয়া এই ফ্ৰাই কৰি থোৱা পটলখিনি দি দিম। ইয়াতে এতিয়া ফ্ৰাই কৰি থোৱা পটলখিনি ইয়াতে। মোৰ পটলৰ তৰকাৰী প্ৰায় হৈয়ে গৈছে, উতল আহিব লৈছে। এতিয়া হৈয়ে গৈছে আৰু প্ৰায়। মই ইয়াতে একো সেনেকুৱা মছলা ব্যৱহাৰ কৰা নাই। জিৰা, নহৰু, পিঁয়াজ আৰু আদা সেইখিনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এবাৰ এনেদৰে বনাই খাই চাবচোন আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব নাপাহৰিব দেই। তেতিয়াহ'লে আজিলৈ ইয়াতে
ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।